নমস্কাৰ আৰ্যুছ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ আজি আপোনালোকক লৈ আহিছোঁ বাক্সা জিলাৰ অন্তৰ্গত বৰমাৰ হাউকুচি গাঁৱলৈ। আৰু আজি আমি আপোনালোকক আগত এনে এজন অসাধাৰণ ব্যক্তিক তুলি ধৰিম যাৰ ঘৰ এই হাউকুচি গাঁৱত, যিজন প্ৰকৃততে এজন জন্মান্ধ হয়, কিন্তু জীৱিকাৰ তাৰণাত আজি কিদৰে নিজৰ ঘৰখনক পোহপাল দিবৰ কাৰণে তেওঁ কাঠৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছে। আহকচোন আমি সেই ব্যক্তিজনৰ ওচৰলৈ যাওঁ। এয়া আপোনালোকে দেখিব পাৰিছে, এই ব্যক্তিজনে এনেকৈয়ে কাম কাজ কৰি আছে। চাওক, এজন সম্পূৰ্ণ জন্মান্ধ ব্যক্তি হয়। আমি আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অথচ আপুনি এবাৰ এইফালে চাব নেকি দাদা? এয়া চাওক, তেখেতে দেখিছে আপোনালোকে, অতি দুৰ্ভাগ্যজনক কথা, এনে এজন জন্মান্ধ ব্যক্তিৰ প্ৰতি চৰকাৰখনে হাজাৰবাৰ আঁচনি সৃষ্টি কৰাৰ পিছতো কোনো আঁচনিয়ে এই ব্যক্তিজনক আজিলৈকে ঢুকি নাপালে। আৰু এওঁ এনেকৈয়ে নিজৰ ঘৰখনক পোহপাল দিবৰ কাৰণে দিন হাজিৰা কৰি ঘৰখনক পোহপাল দিবলগীয়া হৈছে। এয়া হৈছে তেখেতৰ কৰ্মস্থলী। আপোনালোকক দেখুৱাইছোঁ, তেওঁ এনেকৈয়ে এয়া এতিয়া বটালিৰে কাঠৰ মাজত ফুটা কৰিছে। এইবোৰৰ পৰা খাট বনোৱা হ'ব আৰু এই খাটবোৰ বিক্ৰী কৰি যি পইচা উৎপাদন কৰিব, সেই পইচাৰে তেখেতৰ পৰিয়ালটোক পোহপাল দিয়া হ'ব। তেখেত অৱশ্যে এজন দৈনিক হাজিৰা কৰা শ্ৰমিকহে, তেওঁ বেলেগৰ তাতহে কাম কৰিছে। এয়া আপোনালোকক দেখুৱাইছোঁ তেখেতে কেনেকৈ কৰে। মন কৰকচোন ব্যক্তিজনলৈ। দাদা, আপোনাৰ নামটো কি আছিলে? মোৰ নাম মহম্মদ আছিৰ আলী। মহম্মদ আছিৰ আলী, হয়। আপুনি এনেকৈ কাম কাজ কৰি ঘৰখনক চলাই নিছে ন? হয়। আজিলৈকে কিবা চৰকাৰী আঁচনিৰ সুবিধা পাইছে নেকি? নাই, পোৱা নাই। একো পোৱা নাই ন? দুৰ্ভাগ্যজনক কথা। ইয়াত দেখিছে আপোনালোকে, আছিৰ আলী, তেখেতৰ ঘৰ বাক্সা জিলাৰ অন্তৰ্গত বৰমা থানাৰ অন্তৰ্গত হাউকুচি নামৰ এখন সৰু গাঁৱত। দুৰ্ভাগ্যজনক যে আজিলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে তেখেতক ঢুকি নাপালে। অথচ এই দুৰ্ভাগ্য লৈও, এই জীৱনৰ প্ৰতিবন্ধকতাক নেওচিও দুবেলা দুসাঁজ ভাতৰ কাৰণে তেখেতে এনেকৈয়ে যুদ্ধ কৰি গৈছে জীৱনৰ সৈতে। এয়া আছিৰ আলী। পুনৰ এবাৰ আপোনালোকক দেখুৱাইছোঁ, এই ব্যক্তিজনলৈ মন কৰক।